Hey dosto, welcome back to my second channel Dimpus Vlog. যাবলৈ ওলাইছো ৰাজস্থান মানে ৰেডি আৰু 3টা বজাত ফ্লাইট আছে 3টা মানে প্ৰবলেম এটা হৈছে ৰব নাযাওতে গলে বাৰু কি হয় তো কৈ আছো নাযাওতে প্ৰবলেম এটা হৈ গ'ল প্ৰবলেম মানে কি আমি টিকেট কাটিছিলো স্পাইস জেটৰ 18 তাৰিখৰ কাৰণে কিন্তু স্পাইস জেটে কি কৰিলে এক দিন পিছুৱাই দিলে তাৰমানে এক দিন লেট মানে ফ্লাইটখন এতিয়া 19 তাৰিখে যাব আমি বুক কৰা ফ্লাইটখন 10টাত মানে 24 ঘণ্টাই লেট আৰু ফ্লাইট এখন যদি একদিন লেট থাকে মানে 24 ঘণ্টা যদি পিছুৱাই দিয়া হয় এটা হেভি চান্স আছে পিছলৈ গৈ ফ্লাইটখন কেনসেল হৈ যোৱাও মই এক্সপেৰিয়েন্সৰ পৰা কৈছো আগতে পাইছো এনেকুৱা তো হিহতে কেনসেল নকৰতে মইয়ে কেনসেল কৰি দিলো ফ্লাইটখন স্পাইস জেট আৰু এখন ইন্ডিগো বুক কৰিছো আজি আবেলি যোৱা কথা আছিল পুৱা কিন্তু আবেলি যাম এইফালে মোৰ পইচাটো লটকি থাকিল স্পাইস জেট বুক কৰিছিলো 14539 টকাৰে দুজনৰ মানে এই পইচাটো বলে মোৰ বেংকৰ একাউণ্টত ঘূৰি আহিব সেপ্টেম্বৰ মাহতহে আৰু ফুল টকাও বলে নাহে 500 নাকি টকা কাটিবই মানে সব নাই এ আর জি হয় ভালৰ কাৰণে হয় বলে বুক মানে পেকিং কৰি দিলো আৰু এতিয়া মই গা চা ধু ওলাও যাব লাগি আৰু ইয়া মিনময় আৰু মোহনটো আহিল মোক টাটা বাই বাই দিবলৈ ৰাজকীয় ভিডিঅ'ৰ সোৱাদ পাম বুলি আমি ৰখি থাকিম আশা কৰিলো তো ভাই বেষ্ট অফ লাক ভালকে যাবি তো ভাইয়া ততে ৰখ মই গাটো ধুই আহো পটক পটক 1 সেকেন্ডত গাটো ধুই আহি যাব লাগে আৰু একেলগে যাম আমি ওলে কেমেৰাটো কিয় লৈ আহিলো বাথৰুমত চাল্লা জোচতে কেমেৰা লৈ গৈছিলো বাথৰুমত আপোনালোকে অলপ ৰখক মই গাটো ধুই 1 সেকেন্ডত 2 সেকেন্ড আহি আছো ফুল বেক চেক লো আজি আৰু আমাৰ ঘৰত মানুহ নাই তালা মাৰি যাব লাগিব অভাৰ এক্টিং মোহন্তৰ এই বেগটোত মোৰ দুটা লং পেন্ট দুটা শাৰ্ট আৰু দুটা পেন আছে আৰু একোৱেই নাই তো মহন্ত তো যাও নেকি নাই এইবাৰ নাযাওঁ দে তই একবাৰ চাই এইবাৰ ইবাৰে মানে ইয়াৰ অলপমান অসুবিধা হৈ আছে তো যাও এতিয়া এয়াৰপৰ্টলৈকে আৰু বাই বাই মহন্ত বাই বাই মিনময় 4-5 দিন পিছত লগ পাই আছো আৰু এই 4-5 দিন আপোনালোক মোৰ লগত থাকক ৰাজস্থানৰ বিভিন্ন ভিডিঅ'ৰ লগত মানে মই যাম আপোনালোকক লৈ যাম পিছত বহক মোৰ লগত আৰু যিজন হিউমেন বিং যাব সেই হিউমেনজন আছে হক জালুকবাৰীত ৰখি তো একেলগে উঠে পিনে আমি যাওঁ আৰু এয়াৰপৰ্ট আৰু শৰাইঘাট দলংখন ভালদৰে চাওক অলপ পিছত আৰু একবাৰ শৰাইঘাট দলংখন দেখা পাব কিন্তু প্লেইনৰ ওপৰৰ পৰা আকাশৰ পৰা এইবাৰ মাটিৰ পৰা চাওক শৰাইঘাটৰ ওপৰেৰে আহোঁতে ব্ৰহ্মপুত্ৰৰ এটা ধুনীয়া হাৱা লাগিছিলে দেহাটো তোৰ ঠাণ্ডা ঠাণ্ডা লাগি গৈছে আৰু এই ঠাণ্ডাতে মই চিন্তা কৰিছো ৰাজস্থানত বাৰু কেনে গৰম হয় গৰমতে মৰুভূমি হৈ গৈছে তাত থাৰ মৰুভূমি আৰু কেনে গৰম দে আৰু বলকচোন আৰু হৌজন দেখিছো বেগচেকে আননি নাকি আনিছে আহি যাওক ৰাজস্থান নাই পোৱা নাই ৰ'ব এতিয়া পামে তো এয়া গুঞ্জন ভাই নগাঁৱৰ এখেতৰ লগতে ৰাজস্থান গৈ আছো এখেত বা আহিল কেনেকে নগাঁৱৰ পৰা মই 3খন গাড়ীত আহিছো জাগিৰোডলৈকে ট্ৰেভেলাৰ জাগিৰোডৰ পৰা খানাপাৰালৈকে এখন মেজিকত খানাপাৰাৰ পৰা ইয়ালৈ এখন মেজিকত বলক তেতিয়াহ'লে লাষ্ট ফাইনেল গাড়ীখন উঠিবলৈ যিখন গাড়ী ৰাস্তাৰে নহয় আকাশেৰে যায় কিন্তু সেইখন গাড়ীত উঠিবলৈ আমি চলাই থকা এইখন গাড়ীত হ'ব লাগিব এয়াৰপৰ্টৰ কাষৰ দীপজ্যোতিহঁতৰ ঘৰত হোৱা দীপজ্যোতি তো আহি গ'ল দীপজ্যোতি সেয়া দীপজ্যোতি ভাই বহি যাও এয়াৰপৰ্ট নাপাওঁতে পৰঠা মাৰিলোঁ ৰহ এয়াৰপৰ্টত তামাম বস্তুৰ দাম এইখন পৰঠাৰ দাম 200 মান টকা ল'লেহেঁতেন ইয়াত 30 টকা মাত্ৰ আৰু এতিয়া ভাই চাবি পাত তোমাক দিলো গাড়ীখন ভালদৰে চলাই পুৰা একদম ঘূৰি থাকি বাৰু তোমাৰ গাড়ীখন লৈ এই টেনশ্যন নাই মাত্ৰ ৰাজস্থান নাযাবা আৰু মই তামোল খাই যাব ৰবা তামোল এয়া উৎপল দাক লাগ পালো আপোনালোকৰে ফ্লাইটত গৈ আছো ইণ্ডিগো আপোনালোক ডাউন ষ্টাফ নেকি তেওঁলোকে কাম চাম ঠিক কৰি দিব ফ্লাইটখনত বাই বাই চলো ভাই আজিকালি এয়াৰপৰ্টটো বোলে কিবা আদানী এয়াৰপৰ্ট তাকে শুনিছো এতিয়া আজি গৈহে দেখা পাম কি চেঞ্জেছ হৈছে চব প্ৰাইভেটাইজেশ্যন মানে আদানী হৈ গৈছে আদানী কৰি দিছে আদানী কিনিছে তাৰমানে এতিয়া বহুত কিবা কিবি কৰিব মই এটা ভিডিঅ' বনাম ৰ'ব যে চৰকাৰী আৰু প্ৰাইভেট এই দুটাৰ মাজত মানে মেইন পাৰ্থক্যটো কি বহুতে মানে কিছুমান ক্ষেত্ৰত প্ৰাইভেট হ'লে ভালো কিছুমান ক্ষেত্ৰত বেয়াও 50-50 একদম বেয়াও নহয় আহি পাই গ'লো এয়াৰপৰ্ট মানুহচোন তামাম মানুহ লাইনে আৰু মোৰ বেগটো সোমাই গ'ল এইটো জয়পুৰত ওলাব এইটো জয়পুৰত তো আমাৰ ভেকচিনেশ্যন চাৰ্টিফিকেট চালে মোৰ ফুল আৰু ইয়াৰ হাফ আছিল মানে হাফ হ'লে হৈ যাব মানে এটা ভেকচিন ল'লেও চাৰ্টিফিকেটখন চাই মানে মই PCR টেষ্টটো লৈ আহিছিলো কিন্তু এটা বিচৰা নাই এতিয়ালৈকে পিছত কি হয় নাজানো চলো আগত লিখা আছে পুৰুষ কি বস্তু এইটো আমি পুৰুষ তো এইটো ৰাস্তাৰে এনেকৈ যাব লাগিব আৰু লেপটপ চেপটপ চব লৈ আহিছোঁ এই বাছ বেগটো অনাৰ কাৰণে আৰু লাষ্টত যিখন জয়পুৰ লিখা আছে সেইখনে আমাৰ ফ্লাইট তো বহিলোঁ ফ্লাইটত গ্লাছবিলাক ইমান ডাঙৰ কিয় ফ্লাইটখনৰ মানে বাছত বহিলোঁ বাছ মানে আমাৰ ফ্লাইটলৈকে লৈ যাব মাজত বহিম কাৰণে পিপি কিটো দিছে পিন্ধিব গুঞ্জনদাৰ মানে জয়পুৰত মাহীহঁতৰ ঘৰ মাহী ন মাহী ঘৰ
মই এতিয়ালৈকে 4বাৰ, এবাৰ মোৰ 5 নম্বৰ হ'ব। লোকেল মানুহ তাৰে লোকেল চাওক টেম্পু থিয়া কৰাৰ দৰে ফ্লাইট থিয়া কৰা আছে সেইফালে চিঞৰি আছে মুম্বাই এইফালে জয়পুৰ তাৰপিছত সেইফালে আছে আৰু দিল্লী বা গৰম এইটো পিন্ধিলে কিন্তু উপায় নাই পিপি কিট এইবিলাকৰ নামত এলা টকাৰ খৰচ না আৰু এইবিলাক টকাটো আমিয়ে দি আছো না টিকেটৰ দাম বেছি লৈছে এইবিলাকৰ কাৰণে বিশেষ একো লাভো নহয় আৰু প্লেইনৰো লাইট থাকে আগৰ চাকাৰ তলত থাকে এই দুটা বম ট্ৰছৰ দৰে লাইট মাৰে ৰাতি মাৰে এইটো লেণ্ডিং কৰাৰ টাইমত গুঞ্জনদা বোলে বহিব মাজৰ চিটটোত মোক দিলে কাষৰ চিটটো মানে গুঞ্জনদাৰ এইটো চিট আছিল খিৰিকীৰ কাষত মোক দিলে তো এতিয়া এই মাজতটো এইটো পিন্ধিব লাগে না তো মই খুলি গুঞ্জনদা দিলোঁ গুঞ্জনে টেম্পুৱে মানে আকাশৰ পৰা আপোনালোকক দেখাব তলৰ ফালে কি আছে তো থেংক ইউ এইখিনি সহায় কৰাৰ বাবে তো ৰেডি আপুনি ভালদৰে ধৰি লওক ক'ৰবাত কাষত যি আছে আমি চব একেলগে আকাশত উৰিম চলো শৰাইঘাটখন একবাৰ দেখা পাব বুলি কৈছিলোঁ না আৰু সৌখন চাওক সৌখন সেইফালে অলপমান আগতে আহিছিলোঁ না কাৰখন লৈ পিনে তাৰ ওপৰেৰে এতিয়া আৰু এইফালে চাওক উত্তৰ গুৱাহাটী ব্ৰহ্মপুত্ৰ পাৰ হৈ পিনে উত্তৰ গুৱাহাটী চলো দিয়ক তেওঁ অলপমান বাগাত দিলক এইখন ডাইৰেক্ট ফ্লাইট দিয়ক ৰাজস্থানলৈকে মাজত আৰু নৰয় আৰু অলপ একবাৰ মুঠি হওক ৰ'ব এয়া ফ্লাইটৰ ভিতৰত চাওক বাথৰুমটো পাই গ'লোঁ ৰাজস্থান চাওক সেইটো এটা টোল গেট 2 ঘণ্টা 15 মিনিটৰ ভিতৰতে ড্ৰাইভৰে পহুঁচে দিলাক জয়পুৰ ৰাজস্থানৰ কেপিটেল হয় জয়পুৰ আৰু সৌটো টোল গেট চাওক এটা দেখিছে এইটো হাৱে আৰু হাৱে টোল গেট এইটো এটা আৰু এই ৰাজস্থান ৱাহ ब्रेक मस्ती में ताई करे राजस्थान में आपका स्वागत है चलो এইখনে আছিল আমাৰ জাহাজখন টাটা বাই উৰা জাহাজ আৰু আহি আছো 7 দিনমান পিছত ইণ্ডিগোতে আহি ভাল লাগিছে আৰু এইফালে ট্ৰেক্টৰে মোৰ মালটো লৈ আহি আছে মানে বেগটো লৈ আহি আছে আমাৰ কাষে কাষে চেম চেন্নাই এক্সপ্ৰেছ না কি লেখা গ্ৰাউণ্ড ফ'ৰ্চ লেখা আছে এইটোৱে হ'ল ৰাজস্থানৰ জয়পুৰ ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট চাওক দেখাততো তামামেৰ এয়াৰপৰ্টটো এতিয়া কৰোণাৰে বা কি নাটক কৰে ইয়াত ভয়ে লাগে এয়াৰপৰ্ট আহিলে বাৰু সেইবিলাক বাদ দিয়ক প্ৰথমতে বেগটো লৈ লওঁ তাৰপিছত কৰোণা নাটকখন দেখা পাম বলক ভয়কে যাওঁ আহিছে অসমৰ পৰা ইয়াত থাকিব কেইদিনমান থাকিম তো মেডিকেল ৰিলেটেড কিবা কৰিব আহিছে লওক আপোনালোকৰ আমাৰ বেগ জলদি আহি গ'ল এতিয়া হোটেল নাকি হোটেলৰ লগত আমাৰ বহুত ডাঙৰ এটা পাংগা হৈছে ৰ'ব বুজাই আছোঁ আপোনালোকক আহকচোন ওলাই লওক আগতে ৰক্ষা বে ভেকচিনৰ চাৰ্টিফিকেট থাকিলে বোলে আৰ্টিফিচিয়েল টেষ্ট নালাগে কৰে মজা চাওক এয়াৰপৰ্টটো অলপ এনচিয়েণ্ট লুক দিব চেষ্টা কৰিছে মানে ৰাজস্থান না এইবিলাক চাওক ধুনীয়া সেই এয়াৰপৰ্টক আহিছোঁ না কিবা পুৰণা কীৰ্তিস্তম্ভ চাব আহিছোঁহে এনেকুৱা লাগিছে জয়পুৰ এয়াৰপৰ্টক আহি মানে একদম বেলেগ মানে ইয়াৰ গোটেই পৰিৱেশটো এণ্টায়াৰ যিমান ভাৰতত যিমান ৰাজ্য আছে ন চবতকৈ বেলেগ মানে অলপ বেলেগতকৈ বেলেগ কিন্তু বেছি গৰমো নাই যিহেতু বৰষুণ দি আছে অলপ গৰম আছে কিমান আছে চাই লওক 29 ডিগ্ৰী চলি আছে আৰু ইয়াত আৰু যিখন মই 5 ষ্টাৰ পুৰা ৰজাৰ মেহেল টাইপৰ হোটেল বুক কৰা বুলি কৈছিলোঁ সেইখন মানে আজিৰ কাৰণে নহয় অহাকালিৰ পৰাহে সেইখনত থাকিব যাম তো আজি এনে এই এয়াৰপৰ্টৰ কাষতে ক'ৰবাত অলপমান 100-200 টকীয়া হোটেল পালে ইয়াত থাকি যাওঁ কালিৰ পৰাতো সেইবাৰ নাই 200 মান টকাত দামী হোটেল মাত্ৰ আজি ৰাতিটোৰ কাৰণে কালিতো যামেই পুৰা 5 ষ্টাৰ পেলেচ টাইপৰ কিবা আৰু চাই আছোঁ 200 টকাৰ হোটেল জয়পুৰত চাই আছোঁ ৰ'ব তো গুঞ্জন দা হোটেল বিচাৰি পালে নে নাই কৰক মই বহিছোঁ দিয়ক শান্তিত মানে আৰু 6-7 বাৰ অহা মানুহ আৰু ন' টেনশ্যন মই বহি থাকিম মই মাথা বেছি নামাৰোঁ যি কৰে কৰি থাকিব 6-7 বাৰ অহা মানুহ না কিবা এখন পালাক বোলে বিচাৰি বলক অ'টত যাব লাগে এতিয়া অ'টো ললাক নাকি অ'টো লৈছোঁ ৰ'বা 200 টকা উবেৰত দেখাই আছিল 222 টকা অ'টোত 200 টকা অলপমান কমি গ'ল দামটো হোটেলখন কৈছে না হোটেলখন কৈছে না নামটো হোটেল হোটেল ৰাৱাৰ্ড হোটেল এতিয়া অলপমান ৰাজস্থান চাওক আপোনালোকে অ'টোৰ পৰা ভিডিঅ' বনা ৰাহুল ভাইয়া ৰাস্তা ঘাটবিলাক তামাম চাফাই আৰু পুৰা ডাঙৰ ডাঙৰ মজা লাগিছে বে ভাৰতৰ যিকোনো চহৰৰ তুলনাত
বেলি And look at the outside, so bright na, but now it's 7 p.m. but look like 4 p.m. in Assam. Hoshi na English tu ভাল দে হ'ব দে নহ'লে হ'ব দে ভাই ৰাজস্থানখন কি সাউথ ইণ্ডিয়াত পৰে নেকি চাউথত নপৰে ৰাজস্থান হৈ গ'ল ৱেষ্ট পশ্চিম চাইডে পুৰা দিল্লীৰ কাষতে ৰাজস্থান এয়া দিল্লী এয়া জয়পুৰ দিল্লীৰ পৰা 300 কিলোমিটাৰ মান আহিলে এয়া জয়পুৰ পাই য'ত আমি আছোঁ ইয়াৰ পৰা আৰু আহি পালোঁ আজিৰ হোটেলখনলৈকে ৰাৱাট হোটেল কিবা ৰাৱাট হোটেল আজিৰ কাৰণে কাইলৈৰ পৰাতো সেইখনেই আৰু হোটেলৰ ৰুমৰ দাম চাওক হে গেলাৰী 999 টকা তাৰপাছত 1500 তাৰপাছত 2500 তাৰপাছত 3000 ফাৰ্ষ্ট ক্লাছ 4500 দামটো অলপ বেছি হ'ল নেকি ভাই এই অলপ ভাল ফেচিলিটি পোৱা যাব ফেচিলিটি কালিৰ পৰা বহুত পাওঁ আজি 200মান টকাত ৰুমলৈ হ'লহেঁতেন কিন্তু আৰু আগতে বোলে থাকি গৈছে ইয়াত আহি সেইকাৰণে আৰু 1500 টকা ল'লো দিয়ক এটা কালিৰ কাৰণে 999 নল'লো দিয়ক মহে জয়ে খাব পাৰে গেলাৰীত বহিলে চেয়াৰতে বহিম দিয়ক 1500 এইটোৱে আমাৰ ৰুম 214 বম দেখোন দে মজা তামাম মই ইমান আশা কৰা নাছিলোঁ হে বম ৰে থেংক ইউ ককা হয় দে ককা থেংক ইউ তো এই ভিডিঅ'টো ইয়াতে সামৰণি মাৰিলোঁ এতিয়া আমি শুই থাকোঁ মানে কিবা এটা খাই আহি শুই থাকোঁ অহা কাইলৈ ৰাতিপুৱা সেই হোটেলখনত যাম মানে এই পেলেচ টাইপৰ আৰু তাৰ পৰা ভাল ভাল ভিডিঅ' জয়পুৰৰ দিবলৈ চেষ্টা কৰোঁ আজি ইয়াতে টাটা বাই বাই দিয়ক যাওক বাই বাই